दोस्तो হৈ আছে ৰাতিপুৱা আৰু আজি আছে শিৱৰাত্ৰি পূজা আৰু মই গৈ আছো বেলপাত হ'বলৈ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ডালি আছে সেইডাল বেলগছ য'ত মই বেলপাত ল'ব আহিছোঁ আৰু এইজন হৈছে ভাইকমণি সি আগে আগে গৈ আছে আৰু মই পিছে পিছে গৈ আহিছোঁ। বেলপাত পাৰি আছো আৰু এইজনে তামাম ভালকে বহি পেলাই বেলপাত এটা এটাকে হিচাপ কৰি আছে ছিঙি আছে আৰু এফালে এক পলিথিন বেলপাত লৈ আহিলোঁ দোস্তো। এফালে বেলপাত লৈ আহি গ'ল আৰু এতিয়া ঘৰ যাব লাগে তো বলক ঘৰলৈ যাওঁ আৰু ঘৰত আহি পালোঁ আৰু ইয়াত অলপ দেখাই দিওঁ চাওক। আৰু ইয়াত যে এই দুডাল বাঁহ আছে এই দুডাল বাঁহ যদি কোনোবা খুন্দা মাৰিব বিচাৰিছে ফ্ৰীতে খুন্দিব পাৰে নো টেনশ্যন। দোস্তো এইকেইটা মই কাটিছোঁ চাওক আৰু দেখাই দিছোঁ এইটো দোস্তো এইটো আৰু এইফালে ৰোহিত ৰহন চাৰ্জাৰী পিঞ্চং আৰু চবেই কাম কৰি আছে আৰু মই এতিয়া গা ধুই আহিম। গা ধুই আহিলোঁ এতিয়া সেৱা কৰিব লাগিব বলক। আৰু এইটো হৈছে মন্দিৰৰ ভিতৰ ভাগ অলপ চাই লওক আৰু মন্দিৰৰ পৰা ওলাই আহি ফ্লেগ লগাইছোঁ চাওক। আহিলোঁ বস্তু আৰু এই দুটা বস্তুটো ওপৰত মন্দিৰৰ ওপৰত লগাব চাওক। আৰু এইফালে খিচিৰিৰ কাৰণে চব্জি তব্জি কাটি আছে। এফালে প্ৰসাদ আহি পালে আপোনালোকে লাডু খাব বিচাৰিলে খাব পাৰে আৰু এইজনে চব্জি ৰান্ধি আছে আৰু এফালে খিচিৰি সিজাই থোৱা আছে তো খাব পাব আৰু এফালে আহি পেলাই খিচিৰি আপোনালোকে মোৰ ভাগৰ পৰা খাই লওক অলপমান আৰামছে খাব পাৰে। নালাগে অলপ খা নালাগে আৰু এইসকলে সেইসকল যিসকলে ৰাইজক খিচিৰি বনাই খুৱাইছে আৰু এইসকলৰ নাম হৈছে প্ৰদীপ দাস ৰাজেন ৰায় আৰু কৃষ্ণ চেত্ৰী।